হাই হেল্ল' নমস্কাৰ আপোনালোকক এটা নতুন ভিডিঅ' লৈ আহিছোঁ গতিকে আপোনালোকে থাম্বনেইল দেখি আপোনালোকে গম পাইছে হয় আপোনালোকৰ মাজলৈ কি ভিডিঅ' আনিছোঁ হয় আপোনালোকক প্ৰথমে এটা দৃশ্য এখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে কি কৰিছে সমগ্ৰ দৃশ্যাংশ আপোনালোকৰ আগত দাঙি ধৰিছোঁ। হয় এয়া আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল অৰ্থাৎ নিকৰি চম্বুৰামিৰি মধ্য ইংৰাজী বিদ্যালয় ছাত্ৰ ছাত্ৰীসকলে এনেদৰে চাকি ধূপ বন্তি জ্বলাই তেওঁলোকে প্ৰাৰ্থনা কৰিছে যাতে তেওঁলোকৰ শিক্ষা বৰ্ষটো ভালে ভালে যায় আৰু লগতে তেওঁলোকে মনত ভাবি থকা কথাবিলাক যাতে পূৰণ হয় তাৰ উদ্দেশ্যে আমাৰ এই মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আজি এনেধৰণে চাকি বন্তি জ্বলাইছে। হয় আপোনালোকক চিনাকি কৰি দিছোঁ এয়া হৈছে গোলাঘাট ডিষ্ট্ৰিক্ট অন্তৰ্গত পশ্চিম শিক্ষা খণ্ডৰ নিকৰি মণ্ডল কেন্দ্ৰৰ অন্তৰ্গত এখন বিদ্যালয় যাৰ নাম হৈছে নিকৰি চম্বুৰামিৰি মধ্য ইংৰাজী বিদ্যালয়। হয় এই নিকৰি চম্বুৰামিৰি মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণে বহি পৰি তেওঁলোকে গামোচা লৈ আৰু চাকি ধূপ ধূনা লগাই তেওঁলোকে প্ৰাৰ্থনা কৰিছে স্কুলৰ কাৰণে তেওঁলোকৰ নিজৰ বাবে গাঁওখনৰ বাবে। গতিকে কি সুন্দৰ এটা পদক্ষেপ আপোনালোকৰ আগত দাঙি ধৰিবলৈ পাই মই সঁচাই আনন্দিত হৈছোঁ। আৰু এতিয়া মই লৈ আহিছোঁ আমাৰ নিকৰি চম্বুৰামিৰি মধ্য ইংৰাজী বিদ্যালয় অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যক্ষভাৱে নিজৰ স্থানীয় বজাৰখনত বিভিন্ন বস্তুৰ দাম কিমান কেজি প্ৰতি কিমান দাম বা ইয়াৰ আগতে কিমান আছিলে সেই পাৰ্থক্যটো জানিবৰ কাৰণে নিজে এনেধৰণে বজাৰত আহি গৈছে। সমগ্ৰ দৃশ্যাংশ আপোনালোকৰ আগত দাঙি ধৰিছোঁ এটা সুন্দৰ পদক্ষেপ আৰু আচলতে এই পদক্ষেপটো মোৰ নেতৃত্বতে মই আজি আমাৰ কাষতে থকা বংকুৱাল যিখন আমাৰ মঙলবৰীয়া বজাৰ আছে আমাৰ নিকৰি চম্বুৰামিৰি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰায় 8 কিলোমিটাৰ দূৰত অৱস্থিত এই বজাৰখনলৈ মই ছাত্ৰ ছাত্ৰীসকলক লৈ আহিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে এমাহৰ আগত প্ৰতিটো বস্তুৰ দাম কিমান আছিল আৰু বৰ্তমান কিমান আছিল সেইটো জানিবৰ কাৰণে লগতে নিজেই তেওঁলোকে বেপাৰীক সুধি লৈছে আৰু সুধি তেওঁলোকে সকলো কথা তেওঁলোকে জানি লৈছে। কথাখিনি একে ন পিঁয়াজটো আপুনি বিকা নাই চাগে ন কৈ দিয়া কি হ'ল কুৱেশ্যন নম্বৰ কৈ দিয়া সকলোৰে কুৱেশ্যন নম্বৰটো কৈ দিয়া কুৱেশ্যন নম্বৰটো বংকুৱাল Oh. কেজি কেনেকৈ চলি আছে বুলি সুধিছে। নমস্কাৰ মোৰ নাম মই অষ্টম শ্ৰেণীৰ ছাত্ৰী নিকৰি চম্বুৰামিৰি মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা আহিছোঁ। মোৰ প্ৰশ্নটো হৈছে বৰ্তমান বজাৰত জেলপি কেজিটো ঠিক একেটাই বস্তু 2 সপ্তাহৰ আগত এতিয়া আহোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰে এটি গীত।
আপোনালোকক এখন কাজিৰঙা দেখাই আছোঁ, যিখন কাজিৰঙা আমাৰ গোলাঘাট জিলাৰ পশ্চিম শিক্ষা খণ্ডৰ অন্তৰ্গত বংকল ক্লাষ্টাৰ মহম্মদ বালিচাপৰি প্ৰাথমিক বিদ্যালয় শিক্ষাগুৰুসকলে এনেধৰণে সজাই তুলিছে। তেওঁলোকে কাৰ্টুনৰ জৰিয়তে কালাৰ কৰি দেখিছেনে ইমান সুন্দৰকৈ এখন মিনি কাজিৰঙা গঢ়িবলৈ তেওঁলোকে চেষ্টা কৰিছে। সঁচাই সুন্দৰ প্ৰচেষ্টা, গতিকে মই প্ৰতিজন শিক্ষাগুৰুক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ এই এখন মিনি কাজিৰঙা তেওঁলোকে ছাত্ৰ ছাত্ৰীক অৰ্থাৎ স্কুলতে কাজিৰঙা যি পৰিৱেশ সেইটো দিবলৈ চেষ্টা কৰিছে। ধন্যবাদ।